ভেকচিন ল'বলৈ আহিছোঁ। এইজনী লাভলি পেহী আহিছে, এয়া পংকি আহিছে। আমাক ভেকচিন ল'ম আজি আমি। ইমানখিনি মানুহ আছে ভেকচিন ল'বলৈ। নাই এতিয়া যাম, কিবা এটা কৈ দিয়া আকৌ। ভেকচিন ল'বলৈ আহিছে, অনুভৱটো কেনেকুৱা আছে? পানী খাই খাই চবৰে হালত বেয়া হৈ গৈছে, গোটেই লাইন। এতিয়া কেই নম্বৰত পাওঁ নাজানো। মুঠতে টোটেল কিমান বেজি আছে? 200। ৰৈ ৰৈ আমনি লাগি গৈছে। এতিয়া কেইটা বাজিলে কৈ দিব? 1:30 বাজিলে। ৰখি আছোঁ। এইজনী পংখী অৱস্থা কাহিল। পংখী কৈ দিয়া আকৌ কেনেকুৱা লাগিছে? অৱস্থা নাইকিয়া হৈ গৈছে তাৰ। এতিয়া লাইন লাগিছেগৈ আৰু পান কাৰ্ডখন কেতিয়া পাম ঠিক নাই। আমি ভেকচিন ল'বলৈ ৰেডি হৈ গ'লোঁ। মাইনা ৰেডি হৈ গ'লোঁ। কেনেকুৱা লাগিছে? কেনেকুৱা লাগিছে ভেকচিন ল'বলৈ ৰেডি? বেজি ল'বলৈ এতিয়া পেহী কাকত মাতিলে যে নহয়, সেই কাৰ্ডখন কাইলৈ দিব এইকেইদিন দিয়ে। ভেকচিন ল'লোঁ এতিয়া মই। মাইনাজনী আমাৰ এলিয়ে লৈছে এতিয়া ভেকচিন। অলপ একে দেখাইছোঁ। এইজনী আমাৰ লাভ নেকি? বেজি লৈ আহি পালোঁ আৰু এতিয়া গা পা ধুই আহিছোঁ। গা পা ধুই মেলি লাল চাহ অকণ খালোঁ। খাই মেলি ভাত খালোঁ। খাই মেলি এতিয়া অলপ ৰেষ্ট ল'ম। ফাইনেলি খুব গৰম উঠিছে মোৰ। নাজানো বেজিটো লোৱাৰ কাৰণে বিষাইছেনে গৰম উঠিছেনে কি ক'ব পৰা নাই। আৰু হাতখন খুবেই বিষাইছে আৰু ল'ৰাবৰ মানে কিবা গধুৰ কিবা হাতখন অকৰা নিচিনা লাগিছে অলপ। কিন্তু ফাইনেলি বেজিটো যে পালোঁ, আপোনাৰ 11টা বজাৰ পৰা মই লাইন ধৰিছোঁ। আপোনাৰ 3টা বজাত মই বেজিটো ল'বলৈ পাৰিছোঁ। অনলাইন কৰিছে, তাতেও অনলাইন হৈছে আপোনালোকৰ। তেতিয়াহ'লে আজিলৈ এতিয়া ব্লগটো ইয়াতে সামৰিছোঁ। আৰু যিখিনি কথা আপোনালোকক দেখালোঁ বা যি কৰিলোঁ আজি আপোনালোকক দেখালোঁ, যদি ভাল লাগিলে আপোনালোকেও ল'ব, বেজিটো ল'ব। আপোনালোকেও 18 বছৰ ল'ৰা ছোৱালী যদি আছে আপোনালোকে মিক্স নকৰিব, আপোনালোকে ল'ব। যিহেতু নেকি যি হওক নহওক, যিকোনো বস্তু এটা আমি এতিয়া কাহ ধৰিলে, জ্বৰ উঠিলে যিকোনো বস্তু আমি খাওঁৱেই, দৰৱ অকণমান খাওঁ। যেতিয়া নেকি এইটো কৰোণাৰ বেজি ওলাইছে, আপোনালোকে মিছ নকৰিব। ল'ৰা ছোৱালীক সকলোকে 18 বছৰৰ ওপৰখিনি গোটেইখিনিকে আপোনালোকে দিব। চাওক কি হয়, ময়ো নাজানো বিশেষকৈ ইমান। যেতিয়া নেকি এটা দৰৱ খালে যেতিয়া নেকি অলপ দিনৰ কাৰণে হ'লেও বাচি থাকিব পাৰিলেতো বহুত। সেইকাৰণে আপোনালোকে তেতিয়াহ'লে আজিলৈ এতিয়া আৰু মোৰ কথা পাতিব মন যোৱা নাই। অলপ মূৰটো বিষয় লাগিছে, অলপ গাটো ভাল লগা নাই। সেইকাৰণে আজিলৈ ইমানতে ব্লগটো সামৰণি মাৰিছোঁ। যদি ভাল লাগিলে আপোনালোকে লাইক এটা কৰি দিব। আপোনালোকে বেজি ল'লে নে নাই কমেণ্টত লিখিব। তেতিয়াও মোৰ অকণমান সাহস পাম, তেওঁলোকে বেজি লৈছে। আৰু তেতিয়াহ'লে আৰু নেক্সট ভিডিঅ' পিছত লৈ আহিম। আৰু যিসকল নতুন হয় চাই পিনে এইটো ভিডিঅ'টো বেয়া পাবও পাৰে, কিন্তু আপোনালোকে বেলেগ যদি কিবা ভিডিঅ' চাবলৈ মন কৰে তেতিয়াহ'লে আপোনালোকে মোৰ ছাবস্ক্ৰাইব কৰিব চেনেলটো আৰু কাষতে থকা বেল আইকনটো দবাই দিব। তেতিয়া নতুন যিখিনি বস্তু মই ভিডিঅ'ত দিওঁ আপোনালোকে প্ৰথমতে যেন পায়।